তেখেতৰ হৈ এখন ফুলাম গামোচাৰে কৃতজ্ঞতা জনাবৰ বাবে অনুৰোধ জনাইছোঁ। তাৰ বাবে মই অলপ ক্ষমা কৰিছোঁ। 300 ml টেষ্ট নোপোৱাৰ কাৰণে মোৰ বাচ্চাটো মৰিব ওলাইছে। 300 ml নোপোৱাৰ কাৰণে মোৰ হাজবেণ্ড বা ৱাইফ বা মোৰ মা দেউতা মৰিব ওলাইছে। অহাবাৰ লগ পালে বাইদেউ দৌৰিম। নিশ্চয়। নমস্কাৰ, মই নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া মই যাবলৈ ওলাইছোঁ শিৱসাগৰলৈ। মিষ্টাৰ মই যাম। শিৱসাগৰত এটা সুন্দৰ অনুষ্ঠান আয়োজন কৰিছে আৰু তালৈকে বুলি এতিয়া যাবলৈ ওলাইছোঁ। আৰু ইতিমধ্যে আপোনালোকে টাইটেল আৰু থাম্বনেইল দেখিটো গম পাইছে চাগে অনুষ্ঠানটো কিহৰ ওপৰত হ'ব। হয়, প্ৰায় সকলোৰে পৰিচিত ডক্টৰ দীপম কুমাৰ বৰ্মনক আমি লগ কৰিবলৈ যাওঁ। সকলোৱে তেওঁক দেৱোত্তম অসম বুলিয়ে চিনি পায়, মানে তেওঁ ইউটিউব চেনেল আৰু পেজত তেওঁক দেৱোত্তম অসম বুলিয়ে আছে। আৰু সকলোৱে সুবিধা হোৱাকৈ ইমান ধুনীয়াকৈ ভিডিঅ'বিলাক বনাই আগবঢ়ায় আৰু আপোনালোকেতো চাইছে নিশ্চয়। আৰু তেওঁ যোৱাকালিয়ে দিল্লীৰ পৰা আহি ডিব্ৰুগড়ত সোমালে, ডিব্ৰুগড়ৰ পৰা আহি আকৌ শিৱসাগৰত থাকিলে আৰু আজি ৰাতিপুৱাই তেওঁ নিতাইপুখুৰীলৈ গৈছে এখন ক্লিনিক অ'পেনিং কৰিবৰ কাৰণে। তেওঁ মানে উদ্বোধন কৰিব আৰু তাৰ পাছত আহিব শিৱসাগৰৰ ৰংঘৰত শিৱসাগৰ চাইক্লিং কমিউনিটিয়ে এটা মিটআপ ৰাখিছে। মিটআপ বুলিয়ে কৈছোঁ আৰু তেওঁ নিতাইপুখুৰীৰ পৰা ডাইৰেক্ট ৰংঘৰলৈ অহাৰ কথা আছে। ৰংঘৰৰ পৰা তেওঁ হয়তো জয়সাগৰলৈ মানে চাইক্লিং কৰি যোৱাৰ কথা আছে। তেওঁ মানে ইতিমধ্যে তেওঁ আমাক সকলোকে জনাইছে আৰু সেইটো কাৰণে সকলোখিনি আপোনালোকক দেখুৱাম বুলি ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ। আপোনালোকে চাই থাকিব শেষলৈকে। তেতিয়ালৈ অলপ দেৰি নকৰোঁ, একেবাৰে শিৱসাগৰ ৰংঘৰতে লগ পাই আছোঁ। আৰু এয়া আমি শিৱসাগৰ ৰংঘৰ আহি পাই গ'লোহি। এতিয়া সময় হৈছে সন্ধিয়াৰ 5টা। ডক্টৰ দীপম ছাৰে এতিয়া ফোন কৰিছে যে তাত অকণমান মানুহ ভিৰ হৈছে, সেইকাৰণে আহিব পৰা নাই। আৰু সেইফালে দেখিছে শিৱসাগৰ চাইক্লিং কমিউনিটি, আমি সকলোখিনি ইয়াতে বহি আছোঁ। আৰু আমি এতিয়া প্ৰগ্ৰেমটো অকণমান চেঞ্জ কৰি পেলাই শিৱসাগৰ দৌলমুখলৈ যাবলৈ লৈছোঁ। এতিয়া আমি আহি পালোঁহি শিৱসাগৰ দৌলৰ মুখত। এয়া দেখিছেনে, দৌলটো আছে বেকত। আৰু লগতে এইফালে ইয়াত লগ পালোঁহি, এইফালে দুগৰাকী বাইদেউ, তেওঁলোকো আহিছে লগ কৰিবৰ কাৰণে। আৰু লগ পাই ভাল লাগিলে। আৰু সময়টো কিন্তু বহুত দেৰি হৈ গ'ল, আন্ধাৰে হওঁ হ'লহি। 5টামান বাজিলে চাগে ন? 5টা বাজিলে। অঁ, এই ঘৰ ক'ত কৈ দিয়ক? মোৰ ঘৰ মেটেকাত। আৰু আপোনাৰ? বিশাল মাৰ্কেটৰ ওচৰত। এতিয়া আহি পাবহি, আমি ৰৈ আছোঁ ইয়াতে। আৰু তেওঁ যিহেতু আমাক ৰংঘৰতে ৰ'বলৈ কৈছিলে, বহুতখিনি মানুহ গোট খাইছিলে, কিন্তু দেৰি হোৱা দেখি বহুত মানুহ ঘৰলৈ গুচি গ'ল। আৰু এয়া হৈছে শিৱসাগৰ চাইক্লিং কমিউনিটি টিমটো। এয়া সকলো ৰৈ আছোঁ আমি দেই। আৰু এইখন হৈছে শিৱসাগৰ চাইক্লিং কমিউনিটিৰ তৰফৰ পৰা আগবঢ়াবলগীয়া ছাৰলৈ সম্বৰ্ধনা পত্ৰখন। আৰু এইফালে সকলো ৰৈ আছোঁ। আৰু এইফালে হৈছে অনুষ্ঠানটোৰ আঁত ধৰোঁতা নৱজ্যোতি শইকীয়া ডাঙৰীয়া। আমাৰ সকলোৰে অপেক্ষা অন্ত পেলাই দেৱোত্তম ছাৰ আহি আমাৰ মাজত উপস্থিত হ'লহি। আৰু এতিয়া সময় হৈছে সন্ধিয়াৰ 6টা। হ'ব একো নাই। 3:30 ৰখি আছোঁ আমি। সদায় স্বাস্থ্য সম্পৰ্কীয় ধুনীয়া ধুনীয়া ভিডিঅ' সকলোলৈ আগবঢ়ায়। আৰু সেই মানুহজন এতিয়া বৰ্তমান আমি সন্মুখত পাই খুবেই আনন্দিত হৈছোঁ। আৰু মানুহজন যেনেকুৱা ভিডিঅ'ত দেখিবলৈ আৰু তেনেকৈ ৰিয়েলতো হয়, তাকে লগ পাই ভাল লাগিছে। তেওঁ বোলে 21 বছৰৰ মূৰত শিৱদৌললৈ আহিছে। মহাদেৱে মাতিছে। এই কপিলে বৌ প্ৰথম কথা, আমি আমাৰ শ্ৰদ্ধাৰ দেৱোত্তম অসম ডাঙৰীয়া আমাৰ মাজত গোটেই শিৱসাগৰত যোৱাকালি আহি উপস্থিত হৈছিলেহি। আৰু তেখেতে আজি দিনজোৰা এটা কাৰ্যসূচী শেষ কৰি আমাৰ মাজত আহি উপস্থিত হৈছে। আমি শিৱসাগৰ চাইকেল কমিউনিটি হৈ প্ৰথমতে তেখেতক আমি এখন গামোচাৰে মৰম জনাবৰ বাবে মই অনিৰ্বাণ দত্তক অনুৰোধ জনাইছোঁ। আৰু ফটোটো ধুনীয়া লাগে। বাকীখিনি ৰাইজ এইফালে আহি তেখেতক এটা স্মাৰক আমাৰ শিৱসাগৰ চাইকেলিং কমিউনিটি হৈ প্ৰদান কৰিবৰ বাবে সকলো মেম্বাৰক আহি মই অনুৰোধ জনাইছোঁ। আৰু ইয়াত শিৱসাগৰ চাইক্লিং কমিউনিটিৰ তৰফৰ পৰা স্মাৰক প্ৰদান কৰাৰ মুহূৰ্তত লগতে আমি
আজি আমাৰ অনুষ্ঠানটো অকণমান ডাঙৰকৈ আছিলে ৰংঘৰত, যিহেতু মহোদয়ে এটা সময় দিছিলে আৰু তেখেতৰ যিটো উদ্দেশ্যলৈ তেখেত আহিছিলে তাত যথেষ্ট সময় হৈ যোৱাৰ কাৰণে প্ৰায় 1মান বজাৰ পৰা ভালেখিনি যুৱক যুৱতী ৰংঘৰৰ প্ৰাংগণত আছিলে। আৰু আটাইতকৈ ডাঙৰ কথা, এই বাইদেউগৰাকী আহিছে যোৰহাট ডিষ্ট্ৰিক্টৰ ভিতৰ অঞ্চলৰ আহিছিলে। এই বাইদেউ হৈছে আমাৰ বগীদল অঞ্চলৰ আৰু এই বাইদেউ টাউনৰে। সৰ্বপ্ৰথমে এখনি ফুলাম গামোচাৰে তেখেতক আমাৰ শ্ৰদ্ধা আৰু আমাৰ মৰম জনাবৰ বাবে আমাৰ শিৱসাগৰ জিলাৰ বীৰলাচি থানাৰ হৈ কেন্দ্ৰীয় সমিতি তথা জিলা সমিতিৰ হৈ আমাৰ অভিজিতক মই অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতেই আমাৰ জিলা প্ৰশাসনৰ আমি এটা অংগ জয়সাগৰ থানা কমিটিৰ মই এজ এ সভাপতি হিচাপে গাঁওৰক্ষী বাহিনীৰ আমি আমাৰ গাঁওৰক্ষী বাহিনী জিলা সমিতিৰ হৈ আৰু জিলা প্ৰশাসনৰ হৈ আমি এখনি ফুলাম গামোচাৰে আমাৰ জিলা প্ৰশাসনৰ হৈ তেখেতক শ্ৰদ্ধা জনাবৰ বাবে মই জাকিৰক অনুৰোধ জনাইছোঁ। ধন্যবাদ। বিভিন্ন প্ৰান্তত আমাৰ বিপদ কালত এজন ব্যক্তি সদায় আগবঢ়াত থাকে, সেইজনে হৈছে আমাৰ নীলম কাকতি, কণতাৰ বুলি ক'লে চবেই চিনি পায়। তেখেতে ভালে সংখ্যক ব্যক্তিক ব্লাড যোগাৰ কৰি দি আমাৰ শিৱসাগৰলৈ যি সুনাম কঢ়িয়াই আনিছে, আমি এই হেঁপাহতে তেখেতলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি তেখেতক এখনি ফুলাম গামোচাৰে হিউমেনিটি ফালৰ পৰা শ্ৰদ্ধা জনাবলৈ অনুৰোধ জনাইছোঁ। আপোনাৰ মই অকলে নহয়, আমাৰ গোটেই টীম আছে মানে মই অকণমান হেৰি কৰোঁ আৰু ধৰি লওক যোগাৰটো ঠিক ঠাক কৰি দিওঁ। ৰেস্কিউ বিশেষকৈ নিগেটিভবিলাকখিনি মানে আমি বেছি চিন্তা কৰোঁ। এ নিগেটিভ, বি নিগেটিভ, এ বি নিগেটিভ, সেইখিনি অসীম এখেতৰ নম্বৰ লৈ লওক। মই অলপ কথা পাতিম, মানে কি হয় কথাখিনি আপুনি যিখিনি কৰিছে সেই মানুহ মই ক'ব পাৰোঁ। কথালৈ ক'লে কি হয়, আপোনাৰ অনুপ্ৰাণিত হৈ বেলেগ মানুহ কৰিব। আপোনাৰ যোগেদি এটা মেছেজ হ'লে কি হয়, আমাৰ দুজনে দিছে যদি কাইলৈ হয়তো 10জন ওলাই আহিব। চিন্তা নকৰোঁ, ঠিক আছে। এইবোৰ চব আমি যিমানখিনি মানে মানুহৰ মাজত সজাগতা আনিবৰ কাৰণে মই যি পাৰোঁ, মোৰ কেপাচিটি যি আছে চব কৰিম। অসীম ধন্যবাদ। আমাৰ মাজত ভালে সংখ্যক মহিলা, বিবাহিত মহিলা আমি তাত ৰংঘৰটো দেখিছিলোঁ, ইয়াতো আছিলে। তাৰ মাজতে সদৌ যোৰহাটৰ পৰা আহি ইমান সময় তেখেতে ধৈৰ্য সহকাৰে আমাৰ মাজত উপস্থিত থকাৰ বাবে আৰু তেখেতৰ যিহেতু আন্তৰিকতা আছে কাৰণে তেখেত ইমান সময় ৰৈ আছে ভকেতি আহে। মই তেখেতকো তেখেতৰ হৈ এখনি ফুলাম গামোচাৰে আন্তৰিকতা জনাবৰ বাবে অনুৰোধ জনাইছোঁ। মৰম সদায় ভিডিঅ' চাওঁ আৰু মোৰ মায়ে খুব চাই আপোনাৰ। আমি সদৌ শেষত আমি শিৱসাগৰবাসীৰ পৰা আৰু স্মৃতি হিচাপে আমাৰ সকলোকে আহিবলৈ মই অনুৰোধ জনাইছোঁ, যিসকল আছে কেমেৰা উইদাউট কেমেৰা, আমাৰ এটা স্মৃতি সেউজী ধৰণী ধুনীয়াৰ হৈ মই সকলো আহক, কাৰণ শিৱসাগৰবাসীৰ হৈহে দিছোঁ এইটো। হয় হয় ফটোখন মাৰিবা হা, লৈ যাওক, একো নাই। এক ছেকেণ্ড ৰ'ব। ছাৰৰ কাৰণে ৰৈ এতিয়া লগ পালোগৈ ফাইনেলি। ছাৰ পাই খুব ভাল লাগিলে। মোৰ ভাল লাগিল, মোৰ চবটো বেছি ভাল লাগিছে। আপুনি যোৰহাটৰ পৰা আহি শিৱসাগৰত আহি ৰৈ আছে আৰু তাৰ বাবে মই অলপ ক্ষমাও কৰিছোঁ। মোৰ দেৰি হৈছে কাৰণ মানে মোৰ নিতাই বিষয়ে বহুত দেৰি লাগি গ'ল, মানুহ বহুত আহিছিলতো, বহুত ভাল লাগিলে। আৰু আকৌ লগ পাম, কেতিয়াবা লগ পাম, নিশ্চয় লগ পাম ছাৰ। আৰু এতিয়া ছাৰে সকলোৰে লগত মত বিনিময় কৰিছে, দিহা পৰামৰ্শ দিছে কিছুমান স্বাস্থ্য সম্পৰ্কীয়, আৰু বহুতে কিছুমান কুৱেশ্যনো কৰি আছে। আজিৰ প্ৰগ্ৰেমটো তেওঁ অলপ বেলেগ ধৰণে চিন্তা কৰিছিলে, কিন্তু আজি নিতাৰ পুখুৰীত দেৰি হৈ গ'ল। মোবাইলৰ পৰা ওলাই আহিছে।
নাই ইমান ভাল মানে হিউমেন বিং সঁচা কথা ক'বলৈ গ'লে মুখৰ আগত কৈছোঁ মই নাই কোৱা আৰু এইটো আপুনি এটা মানে অসমত এটা কি কয় এটা মানে জাগৰণ আনিছে আমাৰ মানে নৰ্মেল মানুহখিনিৰ মাজত সঁচা কথা মই সেইটো বিচাৰোঁ হেল্থৰ লৈ সেইটো বিচাৰোঁ মোবাইলত দেখি দেখি মানুহে চিনাকি হৈছে মই ভাবিছোঁ নহয় অকল মোবাইলত মই ইমান আৰামত কিয় পাম এইবাৰ সেইকাৰণে মই আহিছোঁ মই একদম আহি মই চাওঁ মই চাগে এনেকুৱা হ'ব চাকৰি বাদ দি গাড়ী এখন ল'ম চলাম পিছফালে বহা মানুহক কথা শিকাম মোৰ লাইফটো মানে মই নাই অসমত I'm dedicating my life. হেৰি কৰি দিছে খালি খালি দৰমহাটো মানে আৰু এতিয়া স্বাস্থ্য সম্পৰ্কীয় কিছুমান প্ৰশ্ন কৰিছে ৰাইজসকলে আৰু এইফালে ছাৰে অকণমান চেকআপ কৰিছে কি প্ৰব্লেম আছে চাওক টেষ্টটো যেতিয়া প্ৰয়োজন হয় নহয় বোলে মোৰ দেউতা বেমাৰ মোৰ বাচ্ছাৰ বেমাৰ মোৰ ৱাইফৰ বেমাৰ মোৰ হাজবেণ্ডৰ বেমাৰ সেই মুহূৰ্তত অনুভৱ হয় টেষ্টটো কিমান জৰুৰী সেই মাত্ৰ 300 ml টেষ্ট নোপোৱাৰ কাৰণে মোৰ বাচ্চাটো মৰিব ওলাইছে 300 ml নোপোৱাৰ কাৰণে মোৰ হাজবেণ্ড বা ৱাইফ বা মোৰ মা দেউতা মৰিব ওলাইছে সেইখিনি সময়ত এনেকুৱা লাগে ময়োতো ব্লাড ডনেট কৰা নাই কেতিয়াও বস্তু হয়নে তো সেই অনুভৱটো যেতিয়া আপুনি ফিল কৰিব যে য়েছ সেইদিনাখন আপুনি গম পাব যে নহয় ব্লাড ডনেট ময়ো কৰা উচিত চাওক ব্লাড ডনেশ্যনটো মানে একেবাৰে ভয় খাবলগীয়া কথা নহয় আপোনাৰ শৰীৰত ইমানখিনি কেপাচিটি আছে ইমানখিনি আপোনাৰ পুঞ্জীভূত সামগ্ৰী আছে যে আপোনাৰ শৰীৰত অনবৰে ব্লাডটো বনি থাকে চ' আপুনি টেষ্টটো দি অহাৰ পাছত 5 মুহূৰ্ততে এদিনৰ ভিতৰতে আপোনাৰ পানীখিনি আহি যাব যদি ভালকৈ পানী চানী খায় 2 মাহ 2.5 মাহৰ ভিতৰত একদম গোটেইখিনি আকৌ নতুনকৈ আহি যাব ভালহে এফালৰ পৰা ভালহে আপুনি যেতিয়া ব্লাড ডোনেশ্যন কৰে বহুখিনি হেল্থ বেনিফিট থাকে আপুনি লগতে আপুনি কিমান ডাঙৰ এটা মানে ত্যাগ কৰিছে বাৰু এইটো এক প্ৰকাৰৰ অংগদান দিব যেনেকৈ আমি লিভাৰ দান কৰোঁ হাৰ্ট দান কৰোঁ এইটো অংগদান এইটো যিটো মোৰ টেষ্টটো এটা মোৰ এটা শৰীৰৰ অংগ এটা মানে আমি এক প্ৰকাৰৰ আমি অংগদান কৰিছোঁ ভাবকচোন আপোনাৰ কাৰণে কোনোবা মৃত্যুমুখৰ পৰা বাচি আহিলোঁ মই নিজে ডক্টৰ হৈ মই তেওঁলোকে মই 17 বাৰমান কৰিছোঁ মই জানো বহুত কম 17 বাৰ বহুত কম কিন্তু মই 17 টাইম এতিয়ালৈকে মই ব্লাড ডোনেট কৰিছোঁ আপোনালোকে চাগে বহুতবাৰ কৰিছে 28 বাৰ কৰিছে এই চ' কোনো কথা নাই 28 বাৰ কৰা মানুহজনী খালা প্ৰতিটো আছে ছাৰ প্ৰতিটো যোৱা ফালে যোৱা এইটো কেনেকুৱা ফিট মানুহ ক'ত ব্লাড ডোনেট 42 62 হৈছে 62 সুস্থ হৈ আছো কিন্তু একো প্ৰব্লেম নাই একো বেমাৰ নাই মানে কি কৰে 62 বাৰ মানে যদি ব্লাড ডোনেট কৰিছে তেখেতে 62টা মানুহৰ সহায় কৰিছে 62জন নহয় এটা ইউনিটৰ পৰা আকৌ 5টা 6টা বেলেগ বেলেগ বস্তু বনায় হয় নহয় আপুনি পুণ্য মহাপুণ্য কৰি থৈছে সঁচাকৈ বহুত ভাল 42 বাৰ 43 বাৰ বঢ়িয়া চ' আপুনি 43 বাৰ দিছে 43ৰ লগত আকৌ 5টা 6টা পূৰণ কৰিব পাৰে মানে কি হয় এটা কম্পনেণ্টেৰে বেলেগ বেলেগ কম্পনেণ্ট বনায় কিমান সহায় কৰিছে আমি গম পাওঁ সেই ইমাৰ্জেঞ্চি মেডিচিন ডক্টৰটো মই ইমাৰ্জেঞ্চি মেডিচিন স্পেচিয়েলিষ্ট মই গম পাওঁ পেচেণ্টে মৰিবলৈ নহয় ফ্ৰেকচাৰ হ'ল চিভিয়াৰ ব্লাড লছ পেচেণ্টক ব্লাড লাগে যদি মোৰ হাতত এনেকুৱা একো মেডিচিন নাই যদি মই ব্লাড দিলোঁ মানুহটো মৰি থাকে আৰু সেইখিনি সময়ত ব্লাড থাকে কোনোবা আপোনাৰ নিচিনা ভাল মানুহ আপোনাৰ নিচিনা ভাল মানুহৰ কাৰণে ব্লাড থাকে আৰু মানুহজন বাচি যায় ডেংগু লৈ আহে প্লেটলেট কাউণ্ট কিমান 5000 4000 মানুহজনক যদি ক'ৰবাত হাতত ব্লিডিং ষ্টাৰ্ট হৈ যায় মানুহজন মৰি থাকিব সেই মানুহক কোনে হেল্প কৰে আপোনাৰ নিচিনা হেল্প কৰে চ' ব্লাড ডোনেশ্যনটো সম্পূৰ্ণ ছেফ হয় ভালহে শৰীৰৰ কাৰণে আৰু আপুনি ছ'চাইটিৰ কাৰণে বহুত ডাঙৰ এটা মানে অৰিহণা মানে সোধে ডায়েবেটিছ থকা মানে ব্লাড দিব পাৰে নাই নিশ্চয় পাৰে ডায়েবেটিছ থকা মানুহ ব্লাড দিব পাৰে মানে ডায়েবেটিছ থকা মানুহে যদি ব্লাড দিয়ে ডায়েবেটিছ বেমাৰটো আহিব নেকি ডায়েবেটিছ বেমাৰটো ইয়াত পৰি থাকে ইনচুলিন ৰেজিষ্টেন্সটো বেলেগ বস্তু চেলৰ বস্তু ডায়েবেটিছ পেচেণ্টে যদি অলপতে যদি মেডিচিন খাই লৈছে যদি ইনচুলিন লৈ লৈছে তেতিয়া সেই মানুহজনৰ ইনচুলিন ঘূৰি আছে সেই ইনচুলিনটো ব্লাড দিয়াৰ লগে লগে মানুহজনে পাব তেতিয়া তেখেতৰ চুগাৰটো কমিছে মোৰ ঘূৰাব পাৰে তো সেইকাৰণে এইবোৰ কৰি লোৱা আছে এজন হাই ব্লাড প্ৰেছাৰ থকা মানুহৰ ধৰক ব্লাড দিওঁতে অলপমান সাৱধান কিয় হয় হাই ব্লাড প্ৰেছাৰ আছে মানে আমি সেই ল'ব খুজোঁতে ব্লিডিং বেছি হ'ব সেইটো একো নহয় চাবলৈ চ' সেইকাৰণে কিবা যদি আপোনাৰ মেডিকেল কণ্ডিশ্যন আছে সুগাৰ প্ৰব্লেম থাকিলেও আপোনাৰ ইণ্টাৰমিডিয়েট ফাষ্টিং কৰিলে একো প্ৰব্লেম নহয় ভাল হ'ব এইবোৰ বস্তু
মানে মই বিচাৰোঁ সকলোৱে স্প্ৰেড কৰক ভিডিঅ' প্লাষ্টিকখন নাই নেকি বহুত নাই আহক এখন গৰম হৈ আছে ঠাণ্ডা গৰম আই ডোণ্ট কেয়াৰ মই এটা ধুনীয়াকৈ বুজাই আপোনালোকে ভিডিঅ' কৰিব পাৰিব এই ভিডিঅ'টো আপোনালোকে আপলোড দিলে আপোনালোকৰো ভাল হ'ব মোৰো ভাল হ'ব ঠিক আছে অ'কে এটা মই এটা উদাহৰণ এইফালে আহক ডাঙৰ এইফালে অলপ সহায় লাগে আহক আপোনালোক আহক চাৰিটা অ'কে ছাপ'জ আপুনি নিজৰ কথা ভাবি লওক যে মোৰ শৰীৰত ঢেৰ কোষ আছে হয়নে ঢেৰ কোষ আছে কোষ মানে চেল ঢেৰ চেল আছে মোৰ শৰীৰত কোষতো আছে ব্ৰেইনতো আছে কাণ নাক মুখ লিভাৰ হাৰ্ট চবতে তো মই মানে সম্পূৰ্ণ চেলেৰে বনোৱা এটা মানুহ ৰাইট ধৰি লওক আপোনাৰ শৰীৰত এই চাৰিটা বেলেগ বেলেগ চেল আছে চেলবিলাক জীয়াই থাকিবৰ কাৰণে গ্লুক'জ লাগিব কাৰণ গ্লুক'জ খাব অক্সিজেন ল'ব এইটো এনাৰ্জি প্ৰডাকশ্যন কৰিব তো গ্লুক'জ ল'বৰ কাৰণে গ্লুক'জ কোনে খাব লাগিব আপুনি খাব লাগিব বাইদেউ ধৰক আপোনাৰ আপুনি কিবা এটা খাওঁতে শৰীৰত গৈ হজম হ'ল সেইটো ভাঙি মেলি গ্লুক'জ হ'ল এতিয়া গ্লুক'জটো তেজত আহি পিনে চিধা দিব নোৱাৰে তেজে দিব নোৱাৰে এটা কিছুমান উপায় থাকে চেলটোৰ গাত চাপি এটা এটি খুলিব লাগিব চাপি এটা খুলিব লাগিব অৰ্থাৎ এটা কেৰিয়াৰ থাকে এই চুইগি যে ল'ৰাবোৰ চুইগি ল'ৰাবোৰ এটা গ্লেণ্ড আছে এই এটা মানে ধৰক এইটো ধৰক মোৰ আপোনাৰ শৰীৰৰ ভিতৰত এইটো এটা গ্লেণ্ড পেংক্ৰিয়াছ নাম শুনিছে নহয় আৰু পেংক্ৰিয়াছে মোক ঠেলি মেলি উলিয়াই দিয়ে এই যা ওলাই তই হেল্প কৰি দে মোৰ নাম হৈছে ইনচুলিন ঠিক আছে মোক উলিয়াই দিলে মই ইনচুলিন মই হ'লোঁ চুইগি ল'ৰাটো হা মই এতিয়া কি কৰিম আপুনি খোৱা ভাতৰ পৰা সেই ওলোৱা গ্লুক'জখিনি অলপ অলপ লৈ মই ঘৰত মাছ কৰিম দিলোঁ বহুত ভাল পালে মই এদিন বাচি দিব পাৰিম অক্সিজেন দিলে আৰু এনেকৈ এনাৰ্জি প্ৰডাকশ্যন কৰি আছে কি হৈছে সমস্যা কি হৈ যাব যদি বাৰে বাৰে গৈ থাকে মই যদি বাৰে বাৰে গৈ থাকোঁ আপুনি ধৰক ধুমধাম খাই আছে আৰু মই অকলে পাত্তা পোৱা নাই মই অসীমকো নিশ্চয় আৰু ইনচুলিন লাগে আৰু ইনচুলিন সেই ইনচুলিন আহিছে ইনচুলিন বাঢ়িছে দিব গৈছোঁ বাইদেউ এটা ইমাজিন কৰকচোন মই যদি আপোনাৰ ঘৰত যাওঁ ৰাতিপুৱা বাইদেউ নমস্কাৰ মই দেৱতা অসম চিঙৰা জিলাপি আনিছোঁ আপোনাৰ ভাল লাগিব তাৰপৰা দেউতা চিঙৰা জিলাপি লৈ যায় কালি আকৌ আহিছোঁ পৰহি আকৌ আহিছোঁ তাৰপিছত কি কৰিছোঁ মই ৰাতিপুৱা দুপৰীয়া গধূলি ৰাতি দুভাগ ৰাতিও আহোঁ আপোনাৰ তালৈ দিনত 10 বাৰকৈ আপোনাৰ কি হ'ব চেছ আপুনি দেখিলে এইটো আহিছে আকৌ আহিছে আকৌ চিঙাজি আৰু মই মানে লগত বন্ধুক এটা ৰাখোঁ সোনকালে ফিনিছ কৰক মোক চিঙৰা জিলাপি তাৰমানে কি হৈছে আপুনি অস্বস্তিত ভুগিব অস্বস্তিত ভুগি পিনে আপুনি কি কৰিব মোক গেটখন বন্ধ কৰি দিব মই কোন চুইগি ল'ৰাটো অৰ্থাৎ ইনচুলিন এই কোষবিলাকেও এনেকৈ মই যোৱাৰ লগে লগে তেখেততো বুজা মাৰি দিব কোষবিলাকৰ এনেকৈ কয় ন' এণ্ট্ৰি গ্লুক'জ লাগে কিন্তু ইনচুলিনক বেয়া পোৱা সেইটোৱে কোৱা হয় ইনচুলিন ৰেজিষ্টেঞ্চ ইনচুলিনক বেয়া পোৱা হোৱাৰ লগে লগে ইনচুলিনে গ্লুক'জবিলাক লৈ চুইগি ল'ৰাটোৱে কি কৰিব যদি মই কোম্পানীক ঘূৰাই দিব যাওঁ তেজত মানে ক'ৰবাত ঘূৰাই দিব যাওঁ মোৰ চাকৰিৰ পৰা উলিয়াই দিব মই সেইকাৰণে লাহেকৈ তেজতে নাখাওঁ তেজত যেতিয়া গ্লুক'জবোৰ জমা হ'ব কি হ'ব তেনেকৈ সেইকাৰণে চুগাৰ বাঢ়ে বুজি পালে চুগাৰ কেলৈ বাঢ়িছে তেজত ঘূৰি ফুৰিছে আৰু মানুহে মেডিচিন খাই ভাবে মেডিচিনটো খালোঁ মোৰ চুগাৰ কমি নহয় আচল বেমাৰটো ট্ৰিট কৰক না ইনচুলিন ৰেজিষ্টেঞ্চটো ট্ৰিট কৰক কোষবিলাকক কৰক যে ইনচুলিনটো ভাল বস্তু ইনচুলিন কোষে কিয় মানিব নামানো এই কোষক বনোৱাৰ দুটা উপায় খাদ্যটোক অলপ চেপি আনক কমাই দিয়ক মানে অলপ চেপি অলপ ৰেষ্ট পিৰিয়ড দিয়ক আৰু এটা উদাহৰণ দিব পাৰি ল'ৰা এটাই ছোৱালীজনী ভাল পায় এইটো মানে বেলেগ ধৰণৰ উদাহৰণ কলেজত দিলে খুব ভাল পায় ছোৱালীবিলাকে ভাল পায় প্ৰেম প্ৰস্তাৱ দিছে বহুতবাৰ দিছে ছোৱালীজনী নাকচ কৰি দিছে হা ল'ৰাটোৱে পাত্তা নিদিয়ে তেতিয়া ছোৱালীজনী পাত্তাই নিদিয়ে লেভেলটো বেছি আছে আকৰ্ষণটো বেছি হয় ইনচুলিন ৰেজিষ্টেঞ্চটো সেইটো হয় আপুনি খাদ্য কমাই দিব মিছ কৰিব ইনচুলিনটো হাওলৈ বেয়া নাছিল দিব পাৰি বুজিছে সেইটো হৈ যায় তেতিয়া আপোনাৰ আৰু লগতে এক্সাৰচাইজ সেইকাৰণে ৱেইটটো কনচাৰ্ণ নহয় এখেতৰ যদি BMI লয় সাংঘাতিক হ'ব আৰ্নল্ডৰ যদি BMI লয় বহুত বেছি ওলাব কিন্তু এখেত মাস্কুলাৰ কমপ্লিট মাচেল এখেতৰ বস্তু বুজি পালে চ' মানুহৰ ৱেইটটোক লৈ বেছি কনচাৰ্ণ এক্সট্ৰা ফেট আছে য়েছ সেইটো লুজ কৰিব লাগে কিন্তু এখেত মাস্কুলাৰ এখেতক ৱেইট লছ কৰিব লাভ নাই সেইটো মোৰ মূৰ্খামি হ'ব যিবিলাক মাস্কুলাৰ হয় আৰু যিবিলাকৰ খুব আহি থাকে আৰু লগতে অলপমান যদি ৱেইট লিফটিং টাইপৰ আছে সেইকাৰণে জিমত আচলতে যাব লাগে
আমাৰ বয়সত 44, 45, 46, 7 হয় নাই? জিমত যায় ডেকা ল'ৰাবিলাক কিয় যায়? ধুনীয়া হ'লে ছোৱালীজনী ছোৱালীকেইজনী ধুনীয়া হ'লে মোৰ বিয়াখন ভালকৈ ল'ৰা এটা পাম। 3 মাহত লাগে বডি। 3 মাহত বডি লাগে। বাইদেউ তামান দিলে লেডিজ বাইদেউ মহিলাৰ কাৰণে জিম একদম মেণ্ডেটৰী বাইদেউ। মই যাওঁ 100% প্ৰতিগৰাকী মহিলাই জিম জইন কৰক, প্ৰতিগৰাকী পুৰুষে জইন কৰক। মানে কি হয় এইটো ফিল হ'ব 60-70 বছৰ এই খোজকাঢ়োতে ষ্টেপটো খোজকাঢ়োতে ধৰিবৰ কাৰণে লাগে 60 বছৰত। বহুত ভাল লাগিলে। থেংক ইউ ছাৰ। 12 কিলোমিটাৰ আপোনাৰ খোজ কাঢ়ি আহিব। লগ পাইম। ক'ৰ পৰা আহিছে? পালোঁ ন। ঠিকে হ'ল নাই? বেগটো আৰু এটা পাইম। আৰু এয়া ফটোশ্বুট চলি আছে আৰু দললৈ অহা মানুহবিলাকেও ফটো মাৰিছেহি। আৰু এতিয়া দেৱোত্তম ছাৰ দলৰ ভিতৰলৈ গৈছে সেৱা কৰিবলৈ। বহুত বেছি গৰম উঠিছে পূৰা। ছাৰে মানে সেই দলৰ ভিতৰলৈ গৈছে সেৱা কৰিবৰ কাৰণে। বাকী কেনেকুৱা লাগিলে লগ পাই? বহুত ভাল লাগিলে, ছাৰক পূৰা লগ পাম বুলি কালিৰ পৰা আশা কৰি আছিলোঁ। তাকে এতিয়া ঘৰলৈ যাবগৈ? ঘৰলৈ যাম। এখেতকো ঘৰৰ মেটেকাত মাহঁতৰ ঘৰৰ ওচৰতে। আৰু এয়া ছাৰে দলৰ ভিতৰৰ পৰা প্ৰসাদ চকাত খাই মেলি আহিলে, পূৰা কাণত ফুল লগাই আছে। আৰু এয়া হৈছে দলৰ পৰিৱেশ। আজি হৈছে সোমবাৰ দিন। কেমেৰা ফ্ৰেণ্ডলি কৰি মই ভিডিঅ' বনাই ইউটিউবত ডাইনী প্ৰথাৰ এগেইনষ্টত মই ভিডিঅ' বনাইছোঁ। মানে এইটো সেইকাৰণে মই মানুহৰ পৰা এপ্ৰিচিয়েশ্যন পাইছোঁ। হয় এতিয়া বাচ্চাকেইটাই মোক এতিয়াও মিছ কৰে। কালি মই যাম যে ঠিক আছে। আৰু এইফালে ছাৰ এতিয়া যাবলৈ ওলাইছে, আমিও যাওঁগৈ। একেবাৰে হাঁচৰ যাবগৈ লাগিব। ছাৰ যাবগৈ কাজিৰঙা। মই কাজিৰঙা যাম। কালি কাজিৰঙা, পহৰা, বোকাখাট, হাতীগুলি বাগান 5টা প্ৰগ্ৰেম আছে। 5টা প্ৰগ্ৰেম আছে। তাৰপিছত মই পৰহি গুৱাহাটী যাম। গুৱাহাটীৰ পিছত গৈ নলবাৰী যাম। তাৰপিছত পিছদিনাখন দিল্লী যাম। দিল্লী গৈ মই আকৌ ৰাতি নাইট ডিউটি আছে। তাকে ছাৰ যাত্ৰা শুভ হওক আৰু লগ পাই খুব ভাল লাগিলে আৰু আকৌ লগ পাম বুলি আশা থাকিলে আৰু অহাবাৰ লগ পালে বাইদেউ দৌৰিম। নিশ্চয়। ঠিক আছে, আহিছোঁ। এতিয়া এয়া দলত সেৱা কৰি আমি ওলাই আহিছোঁ। তোমাৰ ঘৰ ক'ত? তোমাৰ ঘৰ বাৰতে চাইডি। ঠিক আছে। আৰু এওঁ হৈছে দেৱোত্তম ছাৰৰ PA। আৰু এয়া আমি দলত সেৱা কৰি এতিয়া ওলাই যাওঁ। আৰু এইফালে চাকি জ্বলি আছে, সন্ধিয়াৰ চাকি। ঠিক আছে, যাওক। লগ পাই ভাল লাগিলে দেই। ঠিক আছে। আৰু এয়া ৰাতিৰ শিৱদৌলৰ পৰিৱেশ। আৰু এয়া হৈছে দলৰ মুখৰ পৰিৱেশ। আমি দলৰ পৰা নামি আহি আছোঁ। আগে আগে মিষ্টাৰ গৈ আছে। আহিছোঁ দেই। লগ পাই ভাল লাগিলে আৰু হয়। আৰু আজিৰ দিনটোতে বহুত মানুহৰ লগত চিনাকি হ'লোঁ আৰু এনেকৈ লগ পালে সকলোৰ লগত চা চিনাকি হৈ ভাল লাগে। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰোঁ বুলি ভাবিছোঁ। যদি আপোনালোকে ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ আহিছোঁ, বাই।